নমস্কাৰ বন্ধুসকল ৰিয়েল ফেক্টছ আসামত পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে এখন সংবাদমেল অনুষ্ঠিত কৰিছিল আৰু এই সংবাদমেলত তেওঁ গ্ৰেড 3 আৰু গ্ৰেড 4 সন্দৰ্ভত যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু তেওঁ বিশেষকৈ বৰাক ভেলীত উত্তীৰ্ণ গ্ৰেড 3 আৰু গ্ৰেড 4 উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ওপৰত মন্তব্য কৰা দেখা গৈছে। আজি আপোনালোকে পোনপটীয়াকৈ আপোনালোকক শুনাই লওঁ বৰাক ভেলী উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ওপৰত তেওঁ কি মন্তব্য কৰিছিল। বহুতো প্ৰাৰ্থীয়ে এই কথাটো ধৰিব পৰা নাছিলে কিনো কৈছে, সেইবাবে মই আজি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আনিছোঁ। প্ৰথমতে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে শুনি লওক, তাৰপিছত মই আপোনালোকক এই কথাটো বুজাই দিম। যিহেতু বহু সংখ্যক প্ৰাৰ্থীয়ে মোক সুধি আছে কথাটো বুজি নোপোৱাৰ কাৰণে, গতিকে আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। সেকেন্ড ক্লাস 8 এণ্ড এবভ পোষ্ট আছে 10,000, বৰাক ভেলী ল'ৰা পাছ কৰিছে 2,087টা। So percentage of pass is 20%. অসমত 35 district আছে, বৰাক ভেলী has 3 district. তিনিখন ডিষ্ট্ৰিক্টত পাছ কৰিছে at a average of 20%. In grade 4. Grade 3 to মোৰ লগত কবাত আছিল মই grade 3 to 10,000 পোষ্ট আছে, পাছ কৰিছে 1,547 বয়জ। বৰাক ভেলীত পোষ্ট খালী আছে অনলি 700। অকল যদি বৰাকৰ ল'ৰাক বৰাকত মই ৰিজাৰ্ভেশ্যন দিওঁ, ব্ৰহ্মপুত্ৰ ভেলীত যাব নিদিওঁ, দে উইল বি ডিপ্ৰাইভ লাইক এনিথিং। চ' কোনো ষ্টেটিষ্টিক্স নোহোৱাকৈ এই যে কামবিলাক কৰি থাকে, এইটো এবছলিউটলি ৰং আৰু এনেকুৱা কাম কৰিব নাপায়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন সংবাদমেলত গ্ৰেড 3 আৰু গ্ৰেড 4 নিযুক্তি সন্দৰ্ভত কিছুমান কথা কৈছিলে। বহু সংখ্যক প্ৰাৰ্থীয়ে মোক সুধি আছে কি কৈছে এই কথাখিনি হৈছে মানে বহু সংখ্যক বিৰোধী পক্ষই বা বহু সংখ্যক প্ৰাৰ্থীয়ে এটা তেওঁলোকে বিচাৰিছিলে যে বৰাক ভেলী যিখিনি পোষ্ট আছে বৰাক ভেলীৰ কাৰণে ৰিজাৰ্ভেশ্যন লাগে, কিন্তু তেওঁ ক'ব বিচাৰিছে যে বৰাক ভেলীত যদি এই প্ৰাৰ্থী বৰাক ভেলীত উত্তীৰ্ণ প্ৰাৰ্থীসকলকে যদি এই বৰাক ভেলী পোষ্টবিলাক দিয়া হয় তেন্তেতো তেওঁলোকে গোটেই পোষ্টখিনিত আবেদন কৰিব নোৱাৰিব, কিয়নো বৰাক ভেলীত যথেষ্ট সংখ্যক কম প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈছে। তেওঁ সেইটোকে ষ্টেটিষ্টিকটো ক'ব বিচাৰিছে। আপোনালোকে চাব ক্লাছ 8ত টোটেল পোষ্টৰ তেওঁ কৈছে যে টোটেল পোষ্ট আছিলে 10,000 পোষ্ট। তেওঁ সেই যিবিলাক লাগি আছে কোৱা নাই, এটা এভাৰেজত মই যেনেধৰণে আপোনালোকক এনালাইচিছবোৰ কৰি দিওঁ, এটা তেওঁ ৰাউণ্ড ফিগাৰত ধৰি কৈছে যে 10,000 পোষ্টত 2,087 জনেহে পাছ কৰিছে, মানে 20%হে বৰাক ভেলী। 35খন ডিষ্ট্ৰিক্টৰ 3খন ডিষ্ট্ৰিক্টহে যিহেতু বৰাক ভেলীত পৰে, গতিকে সেই 10,000 পোষ্টৰ 2,087 জনে পাছ কৰিছে। আৰু গ্ৰেড 3ৰ 10,1547 জন, অৰ্থাৎ মানে বৰাক ভেলীৰ ভিতৰত গ্ৰেড 3ৰ 10,1547, মানে পাৰ্চেণ্টেজ হিচাপত তেওঁ কৈছে যে অতি কম সংখ্যক প্ৰাৰ্থীয়ে পাছ কৰিছে। আৰু বৰাক ভেলীত থাৰ্ড গ্ৰেডত পোষ্ট খালী আছে 700 পোষ্ট। গতিকে তেওঁলোকক যদি অকল সেই পোষ্টখিনিৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰি দিয়া হয় তেন্তে তেওঁলোকে বাকী ডিষ্ট্ৰিক্টবিলাকততো এপ্লাই কৰিব নোৱাৰিব। সেই কথাটোকে তেওঁ ক'ব বিচাৰিছে যে ষ্টেটিষ্টিক নজনাকৈ আপোনালোকে যি টি কথা নক'ব, তেওঁ এনেধৰণেই এই কথাটোকে ক'ব বিচাৰিছে। গতিকে আপোনালোকক মই এনালাইচিছটো বুজাই দিলোঁ। মানে ব্ৰহ্মপুত্ৰ ভেলীত যথেষ্ট পোষ্ট আছে, গতিকে যিসকলে বৰাক ভেলীত বেছিকৈ ভাবি আছে যে বৰাক ভেলীত কৰিলে পৃথকভাৱে 50% মান হৈ যাব, তেনেকুৱা কোনো কথা নহয়। ডিষ্ট্ৰিক্ট ৱাইজ যিহেতু ব্ৰহ্মপুত্ৰ ভেলীত ডিষ্ট্ৰিক্ট বহুত, গতিকে ইয়াতে পোষ্টবিলাক বেছি আছে, গতিকে বেছি সংখ্যক প্ৰাৰ্থীয়ে ব্ৰহ্মপুত্ৰ ভেলীতে পাব। গতিকে বৰাক ভেলী যিসকল প্ৰাৰ্থী আছে তেওঁলোকেও ইয়াত এপ্লাই কৰিব পাৰি। ইয়াকে মই ক'লোঁ। এনেকুৱা ধৰণৰ বিভিন্ন ইনফৰ্মেটিভ ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।